নমস্কাৰ মই ডায়েটিচিয়ান সাজমি আজি আপোনালোকৰ লগত কথা পাতিবলৈ ওলাইছো এই চাহ সম্পৰ্কে আমাৰ অসমৰ চাহটো গোটেই বিশ্বতে খুবেই পপুলাৰ সকলোৱে ভাল পায় আৰু আমি প্ৰত্যেক ঘৰে চাহ খাওঁই লাল চাহ গাখীৰ চাহ গ্ৰীণ টি বা যি ফৰ্মতে নহওক কিন্তু চাহটো আমাৰ সকলোৰে ঘৰত সদায় চলে নহয় জানো কিন্তু আহকচোন জানো ইয়াৰ কিছুমান হেলথ বেনিফিটছৰ কথা এই ৰেড টিটোৱে যেটা চাহটোৱে আমাক সহায় কৰে হাৰ্ট ৰিলেটেড প্ৰবলেমছবোৰ দূৰত ৰাখিবলৈ বেয়া কোলেষ্ট্ৰলবোৰ কন্ট্ৰলত ৰাখিবলৈ আপোনাৰ ইনসুলিনটো কন্ট্ৰল কৰাত সহায় কৰে গতিকে তাৰ উপৰি আপোনাৰ এন্টিঅক্সিডেন্ট দিয়ে যথেষ্ট পৰিমাণে আপোনাক ইনষ্টেন্ট এটা এনাৰ্জি দিয়ে কাৰণ ইয়াত অলপ হলেও কেফেইন থাকে ব্ৰাইটনেছ ব্ৰেইনৰ এলাৰ্টনেছটো বঢ়ায় তাৰ উপৰি ইমিউনিটিটো বুষ্ট কৰাটো যথেষ্ট পৰিমাণে সহায় কৰে লগতে ব্লাড প্ৰেছাৰৰ কথা মই কৈছোই ব্লাড প্ৰেছাৰ কন্ট্ৰলত ৰাখিবলৈও সহায় কৰে তাৰ উপৰি এন্টি কেন্সাৰাছ হিচাপেও আমাক যথেষ্ট পৰিমাণে সহায় কৰে এই চাহ কাপৰ এই প্লেইন আফ্ৰিকা চাহ কাপৰ বহুত ধৰণৰ গুণ আছে কিন্তু ইয়াক আমি আৰু বেছি বেনিফিচিয়েল কৰি তুলিব পাৰো ইয়াৰ লগত কিছুমান বস্তু সংযোগ কৰি পেলাই আৰু সেই চাহবোৰ কেনেকৈ বনাম আমি তাকে আজি আলোচনা কৰিম প্ৰথমতে আমি কথা পাতো ইলাচি চাহৰ সম্পৰ্কে যি সম্পৰ্কে মই আগৰ ভিডিঅটো কৈছো প্ৰথমতে আহিলো ইলাচি চাহটোৰ আপুনি যেতিয়া বনাব তাৰ যিটো সুগন্ধ এই সুগন্ধ চাৰিফালে যেতিয়া বিয়পি পৰিব আপোনাক এনে এটা ৰিলেক্সিং ইফেক্ট দিব আপোনাৰ মূৰৰ বিষ থাকিলে ডিপ্ৰেছন থাকিলে এনে ভাল লাগি যাব তাৰ সুগন্ধটো তাৰ উপৰি ইলাচি আমাৰ হাৰ্টৰ কাৰণেও যথেষ্ট ভাল এনেকুৱা এটা ষ্টিমুলেন্ট থাকে যি আপোনাৰ মুডটোক আপলিফ্ট কৰে তাৰ উপৰি ইয়াত বহুতো এন্টিঅক্সিডেন্ট থাকে এন্টিমাইক্ৰোবিয়েল প্ৰপাৰ্টিজ আছে স্পেক্টৰেন্ট হিচাপেও কাম কৰে মানে আপোনাৰ বডিত যদি কফ চপ আছে সেইখিনি উলিয়াই দিয়াটো সহায় কৰে তাৰ উপৰি আৰু বহুত ধৰণৰ বেনিফিটছ আছে এই ইলাচিৰ গতিকে আমি ডেইলি যদি এক কাপ ইলাচি চাহ খাব পাৰো আপোনাৰ বডিৰ কাৰণে এটো বহুত ভাল হ'ব এই ইলাচিটো হৈছে আপোনাৰ এবিট ডাইউৰেটিকৰো কাম কৰে ডাইউৰেটিক মানে আপোনাৰ বডিত থকা এক্সেস পানীখিনি উলিয়াই নিয়াটো ই সহায় কৰে তাৰ উপৰি ইয়াত আপোনাৰ এনেকুৱা কিছুমান বস্তু আছে যি আপোনাৰ বডিত থকা যিটো এনজাইম সেইখিনি সহায় কৰে ভালদৰে কাম কৰাত সহায় কৰে তাৰ উপৰি ই ডাইজেশনতো যথেষ্ট পৰিমাণে সহায় কৰে গতিকে বলকচোন আমি ইলাচি চাহ কাপ বনাও আহকচোন এতিয়া আমি চাহ বনাবলৈ আৰম্ভ কৰো এটা হৈছে চাহপাত আদা কেঁচা হালধি ইলাচি দালচিনি আছে আমাৰ তুলসী পাত মৌ সাকিবৰ বাবে সেকনি আৰু খুন্দিবৰ বাবে এটা খুন্দনা প্ৰথমতে আমি বনাম ইলাচি দিয়া চাহ যেটো আমি মই কৈছিলো যে ডিপ্ৰেছনৰ কাৰণেও ভাল হেডেকৰ কাৰণেও ভাল আপোনালোকেও নিশ্চয় আৰাম পাব এই চাহটো খালে তাৰ কাৰণে আমি প্ৰথমতে দিলো 1 কাপ পানী আৰু অকমান বেছিকে দিছো যিখিনি শুকাই যাব অকমান চাহপাত দিম সামান্য অকমান দেখিছে নহয় অকমান চাহপাত দিম আৰু তাত দিম আমি পচু তিনটা ইলাচি গিটা অকমান থেতালি লওঁ আৰু এটো মই এতিয়া 1 কাপ চাহ বনাইছো গতিকে মই 5 মিনিট সিজিবলৈ দিম দেখি ধুনিয়া সুগন্ধ ওলাইছে এতিয়া আমি এই চাহ কাপ খাম এক কাপ বাকিও চাওকচোন কি ধুনিয়া এক কাপ চাহ হ'ল এক কাপ খালে আপোনাৰ মূৰৰ বিষ আপোনাৰ ডিপ্ৰেছন আপোনাৰ সকলোবোৰ ঠিক হৈ যাব এই ইলাচি চাহত আপোনালোকে মৌ বা গুৰ বা কোনো ধৰণৰ মিঠা যোগ কৰাৰ কোনো প্ৰয়োজনে নাই কাৰণ ইলাচিৰ গুণটোৱে ইমান মিঠা তাত যে আপুনি চেনি বা গুৰ বা মৌ দিয়া নাই হেতু আপুনি অনুভৱই নকৰিব এবাৰ আমি দ্বিতীয়বিধ চাহ বনাও দ্বিতীয়বিধ চাহ হৈছে হালধি চাহ কেনেকৈ বনাম এই হালধি চাহ হালধি আৰু দালচিনিৰ সহায়ত বনাম আৰু আপোনালোকে জানে হালধিৰ যে কিমান ধৰণৰ হেলথ বেনিফিট হালধিৰ গুণ কৈতো শেষ কৰিব নোৱাৰি আপোনালোকে সকলোৱে জানে গতিকে মই খালি কওঁ যে হালধিত আপোনালোকে তাত কাৰ্কিউমিন নামৰ এবিধ পলিফিনল পোৱা যায় পলিফিনলৰ কথা মই আগৰ ভিডিঅত কৈছোৱে এই পলিফিনলটোৰ থকাৰ কাৰণে ই এটা অতি ষ্ট্ৰং এন্টিঅক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰী ইনগ্ৰেডিয়েন্ট হৈ পৰিছে তাৰ উপৰি হালধিত যথেষ্ট পৰিমাণে আপোনাৰ ফাইবাৰছ থাকে ক্যালসিয়াম থাকে পটাছিয়াম থাকে আইৰণো থাকে হেহে ই আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয় খুবেই বেছি উপকাৰী
আৰু ই আমাৰ নটো সহায় কৰে, হজম হোৱাত সহায় কৰে আৰু এন্টি ইনফ্লেমেটৰি হিচাপেটো কাম কৰে। তাৰ উপৰি ব্লাড প্ৰেছাৰৰ কাৰণেও ভাল, সুগাৰৰ কাৰণেও ভাল। পেটৰ ভিতৰত যদি আপোনাৰ কিবা আলচাৰ টাইপৰ থাকে, ঘাঁ টাইপৰ থাকে খাদ্যনলীত, সেইটোৰ কাৰণেও কেঁচা হালধি খুবেই ভাল। আৰু যদি কেঁচা হালধি নাথাকে তেতিয়াহ'লে পেকেটৰ হালধিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু তাৰ লগত আমি ব্যৱহাৰ কৰিম ডালচেনি। বহুতো ৰিচাৰ্চত এইটো প্ৰুফ হৈ গৈছে যে ডালচেনি ডায়েবেটিছৰ কাৰণে খুবেই উপকাৰী। কাৰণ ডালচেনিত থকা চিনামলডিহাইড নামৰ এবিধ উপাদান পোৱা যায় আৰু সেইটোৱে এই চিনামনটোক মানে ডালচেনিটোক খুবেই বেছি উপকাৰী কৰি দিয়ে। আৰু এইটো থকাৰ কাৰণে ইয়াক মষ্ট হেলদিয়েষ্ট স্পাইচ বুলিও কোৱা হয়। কাৰণে তাৰ উপৰি ইয়াত থাকে আপোনাৰ ভিটামিন চি, ভিটামিন B6 থাকিব, সামান্য পৰিমাণে আইৰণ থাকে আৰু মেংগানিজ পোৱা যায়। এই ডালচেনিটো যদি আপুনি ডেইলি খাব পাৰে, আপোনাৰ ডায়েবেটিক থকা মানুহক যথেষ্ট পৰিমাণে সহায় কৰে। তাৰোপৰি ই আপোনাৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত ৰখাটো সহায় কৰে আৰু আপোনাৰ ইমিউনিটি বুষ্টিঙত সহায় কৰে। তাৰোপৰি এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল, এণ্টি কেঞ্চাৰাছ হিচাপেও কাম কৰে। তাৰোপৰি আপোনাৰ দাঁতৰ কাৰণেও ডালচেনি বিশেষভাৱে উপকাৰী আৰু আপোনাৰ মুখত থকা মানে বেয়া গোন্ধ আদিৰ কাৰণেও ডালচেনিটো খুবেই প্ৰয়োজনীয়। ডালচেনিত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু সেইকাৰণেও ডালচেনি এটা খুবেই উপকাৰী। আৰু এই চাহত আমি খাবৰ সময়ত অকণমান মৌ মিহলাম। এই মৌৰ বহুত ধৰণৰ আপোনাৰ হেল্থ বেনিফিটছ আছে। বিশেষকৈ ইয়াত ফ্লেভেনইডছ থাকে, যিটো এটা খুব ভাল এণ্টি অক্সিডেণ্ট হয়। তাৰোপৰি মৌৱে আপোনাৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত ৰখাত সহায় কৰে। হাৰ্টৰ কাৰণেও যথেষ্টখিনি আপোনাক ভাল বেনিফিটছ দিয়ে। স্কিনৰ কাৰণেও ভাল। আৰু কাহৰ কাৰণে যে কফটো উলিয়াই পেলোৱা যে মৌটো ভাল, সেইটোতো আমি সকলোৱে জানোৱেই অলৰেডি। গতিকে বলকচোন আমি এতিয়া হালধি আৰু ডালচেনি চাহকাপ বনাওঁ। মই অলপ গৰম পানী ইউজ কৰিছোঁ যাতে সোনকালে হয়। একাপ চাহ বনাম, গতিকে মই একাপ পানী দিলোঁ আৰু অলপ বেছিকৈ দিলোঁ, যিখিনি গৰম কৰোঁতে শুকাই যাব। এতিয়া আমি ইয়াত দিম অলপ কেঁচা হালধি। কেঁচা হালধিটো আমি অলপ গ্ৰেট কৰি দিছোঁ। 1 কাপ চাহত আপোনালোকে 1 ইঞ্চি জোখৰ কেঁচা হালধি দিলে যথেষ্ট। মোৰ হালধিটোৰ ৰং কম, গতিকে মই অকণমান বেছিকৈ দিছোঁ, আপোনালোকে কমো দিব পাৰে। আৰু ইয়াৰ লগতে দিম অকণমান ডালচেনি টুকুৰা। এতিয়া আমি এইখিনি 5 মিনিট 6 মিনিট সিজিবলৈ দিম। এয়া আমাৰ এতিয়া চাহখিনি হৈ গ'ল। এতিয়া আমি গৰমে গৰমে চাহকাপ খাম। আমি এই হালধি চাহকাপ বাকিছোঁ। চাওকচোন কি ধুনীয়া লাগিছে, ৰংটো দেখিলেই খাওঁ খাওঁ লাগিব। আৰু তাৰ সুগন্ধ যে এনেধৰণে মলমলাইছে, আপুনি নিজে নাখালে বিশ্বাস কৰিব নোৱাৰিব। এতিয়া আমি কি কৰিম, এতিয়া আমি ইয়াত অকণমান মৌ দিম। এইবাৰ আমি বনাম তুলসী আদাৰ চাহকাপ। তুলসী আপোনালোক সকলোৱে জানে ইমান উপকাৰী, আমি ইমানখিনি হেল্থ বেনিফিটছ আছে, এইটো এটা মহৌষধি বুলি আমি ক'ব পাৰোঁ। তুলসীত আপোনালোকৰ থাকে ভিটামিন A, ভিটামিন C, তাৰোপৰি থাকে তাত আইৰণ আৰু পৰি থাকে কেলছিয়াম, জিংক, আৰু ই এণ্টি অক্সিডেণ্ট থাকে যথেষ্ট পৰিমাণে। ডিটক্সিফাইং এজেণ্টছো আছে ইয়াতে। এণ্টি ইনফ্লেমেটৰি, এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেলৰ গুণো আছে ইয়াৰ যথেষ্টখিনি। তুলসী এটা খুব ভাল ষ্ট্ৰেছ ৰিডিউচিং এজেণ্ট হয়। আপোনাৰ যিখিনি ষ্ট্ৰেছ থাকে, মানসিক যিখিনি চাপ থাকে, সেইখিনি তুলসীয়ে যথেষ্ট পৰিমাণে দূৰ কৰিব পাৰে। তুলসীয়ে আপোনাৰ গাঁঠিৰ বিষতো সহায় কৰে। যিবিলাক জইণ্ট পেইন থাকে, গাঁঠিয়ে বিষ, সেই প্ৰব্লেমটোৰ কাৰণেও আপোনাৰ তুলসী খুবেই ভাল। তাৰোপৰি আপোনাৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত ৰখাত সহায় কৰে। ব্লাড চুগাৰৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ উপৰি তুলসীয়ে আপোনাৰ মেটাবলিজিমটো ভালে ৰখাটো যথেষ্ট পৰিমাণে অৰিহণা যোগায়। আপোনাৰ টোপনি ভাল হোৱাটো তুলসী খুবেই ভাল টোপনিৰ কাৰণে। তাৰোপৰি ই আপোনাৰ কলেষ্ট্ৰলটো মেইনটেইন ৰখাটো সহায় কৰে। আৰু ইয়াৰ উপৰি আপোনাৰ ডিপ্ৰেশ্যনটো দূৰত ৰখাটো তুলসীয়ে যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ উপৰিও তুলসীৰ আৰু বহু ধৰণৰ গুণ আছে। সেয়েহে আজি আমি তুলসী আৰু আদা মিলাই এটা চাহ বনাবলৈ চেষ্টা কৰিম। এবাৰ জানি লওঁচোন আদাৰ কি কি গুণ আছে।
আদাত থাকে আপোনাৰ আইৰণ থাকে, ফলেট থাকে, ভিটামিন চি থাকে, ভিটামিন B6 থাকে, কেলছিয়াম থাকে, মেগনেছিয়াম থাকে, এই এনেধৰণৰ বহুতো উপাদান থাকে। কিন্তু তাৰ উপৰি মেইনলি ইয়াত থাকে জিঞ্জাৰল নামৰ এটা এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী উপাদান। আৰু এই জিঞ্জাৰলটো থকাৰ কাৰণেই আদা আমাৰ কাৰণে ইমান বেছি উপকাৰী হৈ পৰিছে। এই আদাই আমাৰ গোটেই শৰীৰৰ যিকোনো ঠাইতে হোৱা পেইন বা যিকোনো ধৰণৰ বিষৰ পৰা আমাৰ ৰক্ষা কৰে। তাৰোপৰি আদাই আপোনাৰ বমি বমি ভাৱটো থাকিলেও আদাই সহায় কৰে। তাৰোপৰি যি প্ৰব্লেম আপোনাৰ হজমজনিত যিকোনো প্ৰব্লেমক আদাই আপোনাক সহায় কৰিব। তাৰোপৰি আদাই আপোনাৰ ব্লাড প্ৰেছাৰ সহায় কৰে, আপোনাৰ বেড কলেষ্ট্ৰলটো কৰে, আপোনাৰ ব্লাড ছুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। আৰু তাৰোপৰি অষ্টিঅ' আৰ্থ্ৰাইটিছৰ কাৰণেও ক্ষেত্ৰতো আদাই সহায় কৰে। আপোনাৰ উশাহ নিশাহ লোৱাৰ যিকোনো প্ৰব্লেম থাকিলে, যেনে ধৰক ডিঙিত খচখচাই থকা বা চৰ্দি তৰ্দি, এনেকুৱা প্ৰব্লেমবোৰতো আপোনাক আদাই যথেষ্ট পৰিমাণে সহায় কৰে। আৰু তাৰোপৰি আপোনাৰ ব্ৰেইনৰ হেল্থ মেইনটেইন কৰি ৰখাটো আদাই সহায় কৰে। এতিয়া আমি বনাওঁ জিঞ্জাৰ আৰু তুলসী চাহ। তাৰপিছত ইয়াত দিম এতিয়া সামান্য অকণমান চাহপাত, ইমানকণ দিলোঁ। তাতে কেইটামান তুলসীৰ পাত, একাপ চাহৰ বাবে, গতিকে মই দিছোঁ এয়া 4, 5, 6, 7 আৰু এই কলিটো তাতে দি দিলোঁ। আৰু দিম অকণমান আদা। আদা টুকুৰা আপোনালোকে বাকলিৰে সৈতে ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল। কিন্তু আগতে য'ত লেতেৰা থাকে অলপ স্ক্ৰেপ কৰি ল'ব আৰু চাফাকৈ ধুই ল'ব। একাপ চাহত আধা ইঞ্চিমান আদা দিলে ভাল লাগে, কিন্তু যদি আপুনি বেয়া পায় অলপ কমায়ো দিব পাৰে। এতিয়া এইখিনি আমি 5-6 মিনিট বইল হ'ব। আমি তুলসী আৰু আদাৰ চাহকাপ এতিয়া কাপত ঢালিবলৈ লৈছোঁ। আৰু তাতে আমি দিম অকণমান মৌ। আপোনাৰ সোৱাদ অনুযায়ী আপুনি 1 চামুচ বা 2 চামুচ মৌ তাত মিহলাব পাৰে। এতিয়া দেখিলেনে আপোনালোকে কিমান সহজতে আমি কিমান ধৰণৰ চাহ বনালোঁ। প্ৰত্যেকবিধ চাহৰে বেলেগ বেলেগ সোৱাদ আছে, বেলেগ বেলেগ হেল্থ বেনিফিটছ আছে। সেইদৰে চাহবোৰ আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব, নিজেও খাব, নিজৰ আপোনজনকো খুৱাব বনাই পেলাই। আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপুনি কি জানিব বিচাৰে আৰু নিশ্চয় কমেণ্ট কৰি জনাব। মোৰ আগৰ ভিডিঅ'কেইটা নিশ্চয় চাইছে আপোনালোকে, সেইবিলাকৰ সম্বন্ধেও যদি আপোনাৰ কিবা ক'বলগীয়া থাকে মোক নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ। আজিলৈ আহিলোঁ, পুনৰ লগ পাম।